নমস্কাৰ বন্ধুসকল, মই অমিত গগৈ আৰু আপোনালোক সকলোকে আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, 2020 চনৰ যিখন DHS গ্ৰেড 4 কুৱেশ্যন পেপাৰ আছিলে, সেই পেপাৰখন বৰ্তমানলৈকে মই 1 নম্বৰৰ পৰা 35 নম্বৰলৈকে দুটা ভাগত ভাগ কৰি ভিডিঅ' আপলোড কৰিলোঁ আৰু প্ৰত্যেকৰে ভালদৰে উত্তৰটো আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে যদি সেই ভিডিঅ' কেইটা চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত গৈ ভিডিঅ' কেইটা চাই ল'ব পাৰিব। তাতে মই দুইটা ভিডিঅ'ৰে পাৰ্ট 1 আৰু পাৰ্ট 2 দুইটা ভিডিঅ'ৰে লিংকটো দি দিম। আৰু বন্ধুসকল, আজি এই ভিডিঅ'টোত তাৰে নেক্সট পাৰ্ট যিটো 36 নম্বৰৰ পৰা 50 নম্বৰলৈকে আপোনালোকক উত্তৰসমূহ জনাই দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু প্ৰশ্নসমূহ খুবেই ইম্পৰ্টেণ্ট হয়, আপোনালোকে পাৰিলে বহীত নোট কৰি ল'বলৈ চেষ্টা কৰিব। চ' বন্ধুসকল, অকণো সময় পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপুনি যদি মোৰ এই ভিডিঅ'টোৰ আগৰ পাৰ্টটো চাইছে তেন্তে আপুনি গম পাইছে যে যিটো শেষৰ 35 নম্বৰ কুৱেশ্যনটো আছিলে, সেই কুৱেশ্যনটো আপোনালোকৰ বাবে এৰি দিছিলোঁ আৰু আপোনালোকক ইয়াৰ উত্তৰটো কমেণ্ট বক্সত জনাবলৈ কৈছিলোঁ। চ' বন্ধুসকল, সেই প্ৰশ্নটো আছিলে মাকালু 1 কাৰ পৰ্বত শৃংগ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, হিমালয়। আপুনি যদি উত্তৰটো কমেণ্ট বক্সত জনাইছে তেন্তে আপুনি ইয়াতে মিলাই চাব পাৰিব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে কাবুল কোন দেশৰ ৰাজধানী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, আফগানিস্তান। আফগানিস্তানৰ ৰাজধানী হৈছে কাবুল। 37 নম্বৰৰ কুৱেশ্যনটো হৈছে বৈকাল হ্ৰদ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, ৰাছিয়া। কুৱেশ্যন নম্বৰ 38 টুৰাসকল কোন ৰাজ্যৰ জনজাতি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, তামিলনাডু। টুৰাসকল তামিলনাডু ৰাজ্যৰ জনজাতি হয়। কুৱেশ্যন নম্বৰ 39 ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। কুৱেশ্যন নম্বৰ 40 ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, চৰ্দাৰ বল্লভ ভাই পেটেল। চৰ্দাৰ বল্লভ ভাই পেটেল আছিল ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী। বন্ধুসকল, কুৱেশ্যন নম্বৰ 41 পৰা 50লৈকে ছায়েন্সৰ কুৱেশ্যনসমূহ আছে। কুৱেশ্যনসমূহ ভালদৰে মন দিব আৰু উত্তৰসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ছায়েন্সৰ যিটো প্ৰথম প্ৰশ্নটো হৈছে তলত দিয়া কোনটো অংগই খাদ্যৰ পাচন ক্ৰিয়াত ভাগ নলয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, লিভাৰ নাইবা যকৃত। কুৱেশ্যন নম্বৰ 42 লোহিত ৰক্ত কণিকাত থকা হিমগ্ল'বিনত থাকে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, আইৰণ বা লো। কুৱেশ্যন নম্বৰ 43 তলত দিয়া কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, চি। চিটো হৈছে মানুহৰ তেজৰ গ্ৰুপ নহয়। কুৱেশ্যন নম্বৰ 44 তলত দিয়া কোনটো গ্ৰন্থি নলিকাবিহীন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, পিটুইটাৰী। কুৱেশ্যন নম্বৰ 45 তলত দিয়া কোনটো অংগই ৰেচন ক্ৰিয়াত ভাগ নলয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, স্প্লিন নাইবা স্প্লিহা। কুৱেশ্যন নম্বৰ 46 আলুত প্ৰচুৰ পৰিমাণে থাকে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, কাৰ্বহাইড্ৰেট। বন্ধুসকল, ভালদৰে মনত ৰাখিব, আলুত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে। কুৱেশ্যন নম্বৰ 47 এ ভিটামিনৰ অভাৱে কি কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, কুকুৰী কণা। বন্ধুসকল, এই প্ৰশ্নটো এই বছৰে যিটো গ্ৰেড 3 টেকনিকেল বিভাগৰ এক্সামটো হৈ গৈছিলে তাত এই প্ৰশ্নটো দেখিবলৈ পোৱা গৈছিলে। চ' বন্ধুসকল, প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়, ভালদৰে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 48 পাকস্থলীৰ পাচক ৰসে পাচন কৰে? ইয়াতে বন্ধুসকল যিটো অপশ্যন এ, অপশ্যন বি আৰু অপশ্যন চি দিয়া আছে গোটেইকেইটাই পাচন কৰে। চ' বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, ওপৰৰ আটাইকেইটা, মানে ওপৰৰ আটাইকেইটাই পাকস্থলীৰ পাচক ৰসে পাচন কৰে। কুৱেশ্যন নম্বৰ 49 তলত দিয়া কোনটো ছালৰ কাম নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি, ই হৰম'ন নিঃসৰিত কৰে। কুৱেশ্যন নম্বৰ 50 সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? অপশ্যন এ, ছডিয়াম কাৰ্বনেট। অপশ্যন বি, ছডিয়াম হাইড্ৰক্সাইড। অপশ্যন চি,
সোডিয়াম ক্লোৰাইড, অপশ্যন ডি সোডিয়াম সালফেট। সো বন্ধুসকল এই প্ৰশ্নটো খুবেই সহজ বুলি মই ভাবোঁ। সো বন্ধুসকল আপোনালোকে হয়তো ইয়াৰ উত্তৰটো জানে, যদি জানে তেন্তে আপোনালোকে কমেণ্ট বক্সত ইয়াৰ উত্তৰটো জনাব। অপশ্যন এ বি চি ডি চাৰিটাৰ ভিতৰত এটা আপোনালোকে উত্তৰটো ইয়াৰ জনাব। সো বন্ধুসকল নেক্সট ভিডিঅ'ত মই ইয়াৰ উত্তৰটো আপোনালোকক কৈ দিম, আপোনালোকে আপোনালোকৰ উত্তৰটো নিজে মিলাই চাব। সো বন্ধুসকল কুৱেশ্যন পেপাৰখনৰ 50 নম্বৰ কুৱেশ্যনলৈকে কমপ্লিট হৈ গ'ল। ইয়াৰ যিটো 51ৰ পৰা 100 আছে নেক্সট পাৰ্ট বনাই আপোনালোকক গোটেইকেইটা কুৱেশ্যন সমাধান কৰি দেখুৱাম। সো বন্ধুসকল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে আহিবলগীয়া সেই পাৰ্টকেইটাৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই যায়। সো বন্ধুসকল ইয়াৰ যিটো 51ৰ পৰা 75লৈকে ইংলিছ গ্ৰামাৰ আছে আৰু 76ৰ পৰা 100লৈকে অংক আছে। সো বন্ধুসকল সেই পাৰ্টকেইটা পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব। সো বন্ধুসকল ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবলৈ আপোনালোকক বহুত বহুত ধন্যবাদ। জয় আই অসম।